হাউলি আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ আজি শুভাৰম্ভণি হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰজিৎ কৰ্মকাৰে আৰু সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰে সভাপতি হেমেন দাসে। একে সময়তে হাউলিৰ 50 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা সোণালী জয়ন্তীৰ 50খন পতাকাও উত্তোলন কৰা হয়। ইয়াৰ পিছতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। হাউলি পৌৰসভাৰ উদ্যোগত বিদ্যালয়খনত নিৰ্মাণ হোৱা পকী পথৰো আজি উদ্বোধন কৰা হয়। লগতে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাসে। সোণালী জয়ন্তী উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰ মুকলি কৰে বিশিষ্ট নাট্য সংগঠক শ্ৰীযুত কৃষ্ণ ৰয়ে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ প্ৰীতি সন্মিলনো আজি অনুষ্ঠিত হয়।